কেনেকুৱা লাগিছে আজি আহি লগ কৈ দিয়া ব্যাখ্যা কৰি দিয়া মজা লাগিছে দেই মজা লাগিছে সকলো আহিব ইয়ালে মজা লাগিছে সকলোৰে নমস্কাৰ মই সীমাই মোৰ চেনেল angelseema'svlog সকলোকে আদৰণি জনাইছো আজি আমি সপৰিয়ালে নগাঁও যাম ভাবিছো মানে বৰদুৱা গতিকে সকলো যাতে আমাৰ লগত থাকে আৰু নগাঁও বৰদুৱাখন চাই যেতে ন গতিকে বলকচোন ৰাতিপুৱা এতিয়া 6টা বাজিছে গতিকে 6টা পৰা গৈ গৈ কিমান দেৰি পাওঁগে ন গোলাঘাটটো নগাঁও গতিকে বলক কাজিৰঙায়ে থান হালধিয়ামাৰ থানত আমি উপস্থিত হৈছোহি এয়া মাহঁতে সকলোৱে সেৱা ল'লে সেৱা লৈ আহিছোঁ এয়া এইফালে মানে আহোঁতে যাওঁতে মানে ইয়াতে মূৰ দোৱা আমি প্ৰায়ে যাওঁ মানে যিহেতু মই বুলিয়ে নহয় সকলোৱে ইয়াতে মূৰ দোৱাই যায় যিহেতু ভাল বুলি কওঁ ইয়াত মানে যিসকলে নাই দেখা যিসকলে অহা নাই তেওঁলোকে ইয়াত আহিব পাৰে বহুত ভাল মানে আৰু ইয়াত আছে এইটো বেক চাইডে দেখিছে এইটো শিল হয় ডাঙৰ পাথৰ এটা আছে সেই পাথৰটো বোলে ইঞ্জিনিয়াৰে মানে ৰাস্তা বনাওঁতে বহুত মানে আঁতৰাবলৈ চেষ্টা কৰিলে কিন্তু আঁতৰাব নোৱাৰিলে সেই মানে পাথৰ মানে ডাঙৰ শিলটো মানে গতিকে তাতো মানে বহুতখিনি আছে মানে গতিকে যেতিয়া আহে তেতিয়া ইয়াত মূৰ দোৱাই যাব সকলোৰে ভাল হ'ব হয়নে গতিকে এতিয়া আমি ডাঙৰ ডাঙৰ পাথৰ ৰাইজে আমাৰ প্ৰসাদ খাইছে মন্দিৰৰ এতিয়া যাওঁ বলক ফাইনেলি আমি পালোহি নগাঁও বটদ্ৰৱাৰ বৰদোৱা নামঘৰ আমি পালোহি বহুত মানুহ আছে আজি চাওঁ আজি আমি বহুত ভাল দিনত আহিছোঁ আজি যিহেতু CM আহিব ইয়ালৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আসন প্ৰতিষ্ঠা কৰিব সেইবাবে আজি বহুত মানে মানুহৰ সমাগম ঘটিছে ইয়াত তো যিমান পাৰিছোঁ দেখাই গৈছোঁ চাই যাওক সকলোৱে এইজোপাই সেয়া শিলিখা গছ হয় যোনজোপাত মানে শ্ৰীমন্ত শংকৰদেৱ মানে বহি পিনি লিখিছিলে তেখেতে কিমান বছৰ পুৰণি এজোপা শিলিখা গছ খেলা শাখা দুজনৰ ফোনত যিহেতু অলপ প্ৰসাদ পালে যথেষ্ট ন তবে অকণমান বহুত আনিলোঁ খালোঁ আৰু তাতে দি আছোঁ প্ৰসাদ চাপ ৰখি আছোঁ মানুহ কেনেকৈ
জাগাটো এয়া শংকৰদেৱৰ কোৱা হয় যিহেতু তেখেতে ইয়াতে গা ধুইছিলে বুলি কোৱা হৈ আছে গুৰু ব্যৱহাৰ্য পাটনা এয়া শংকৰদেৱে ইয়াতে মানে স্থান কৰিছিলে সেইবাবে এতিয়া সেয়া মানে পকীকে বনাই দিছে যিহেতু এয়া চাওক ইয়াত চাকি ধূপ দিয়ে কিন্তু বৰ্তমান এতিয়া চাকি ধূপ দিব দিয়া নাই কিয়নো ক'ভিডৰ কাৰণে দিয়া নাই চাগে এতিয়া চাকি ধূপ দিয়ে এইফালে নাম লৈ আছে মানে নিৰ্মালী সেইফালে দিছে আৰু আধাৰ সকলোখিনি দৰ্শন কৰিলোঁ এতিয়া আকাশী গংগাৰ ফালে আমি আহি আছোঁ যিহেতু বহুত মানুহ হৈছে মামা আহিছে আজি মামাৰ লগত চেলফি তুলিলোঁ প্ৰথমবাৰৰ বাবে তাৰপিছত মাস্কখন মাৰিবই লাগে মানে যিহেতু মামা আহিছে ক'ভিডৰ নিয়ম আছে ন সেইকাৰণে মাস্কখন মাৰিবই লাগে মানে তো চাওক অলপ ধোৱা আহিছে হা আমি মানে আজি ইয়াতে বনাই খাম আকাশী গংগাত তো ঘৰৰ পৰা যন্ত্ৰ পাতি লৈ আহিছোঁ আৰু বনাবৰ কাৰণে ক'ত কেনেকৈনো পাওঁ তাকে চাওঁচোন বনাবলৈ জেগা এয়া চব বহুতে বনাই আছে এয়া বহুতে বনাই আছে আমাৰ কাৰণে জেগা ইয়াতে আছে নাই চাব লাগিব বিচাৰিব লাগিব বনাই আছে খানা আকাশী গংগাৰ পাৰত মা মাইনা এইফালে আছে আমাৰ ডাবু
বোপাই হাই এটা দি দে আন্ধাৰ আহিছে এইফালে বুদুৱা হাই বুদুৱা হাই এটা দি দে চবো লাগি আছে মানে কামত আৰু আজি বহুত মানুহ আছে আকাশী গংগা পাৰতে খাইছো এখন আকাশী গংগা দেখিছে ন ধনুৰ আকৃতিত মানে শংকৰদেৱে বনাই থৈ গৈছে আকাশী গংগা মা আজি কেনেকুৱা লাগিছে আহি পিনি কৈ দিয়া অলপ ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ মা মানে ৰাতিপুৱাই মানে কি আৰু আহিলে যে ভোক লাগিছে অলপ খালে ভোক লাগিছে নে বহুত ভোক লাগিছে 5টাতে উঠিছোঁ নহয় 5টা ক'ত বেছি 4টাত উঠিছোঁ 4টাত উঠিছে 6টাত আহিলে ন 6:30 আমি ওলাইছোঁ তাৰ পৰা বুদুৱা আমাৰ সেইজন একদম মোবাইলত ব্যস্ত মানে কাৰ লগত ব্যস্ত নাজানো অহা পৰা মানে মোবাইলতে ব্যস্ত হৈ আছে কিবা কবিনে কেনেকুৱা লাগিছে আজি আহি অলপ কৈ দিয়া ব্যাখ্যা কৰি দিয়া মজা লাগিছে দেই মজা লাগিছে সকলো আহিব ইয়ালে মজা লাগিছে নাই দাদুৱে খানা বনোৱাত ব্যস্ত আমাৰ খানা ৰেডি হৈ গ'ল দেই এয়া সকলোৱে কৈ দিয়া কেনেকুৱা লাগিছে খাই একদম মজা লাগিছে এইফালে আমাৰ ভকতে খাই আছে কৈ দিয়া কেনেকুৱা লাগিছে মজা আমি খাইছোঁ খাই বৈ হ'ল এতিয়া আকাশী গংগা গোটেই পাৰটো মানে ফুৰিছোঁ আৰু আকাশী গংগা পাৰটো বোলে ফুৰিলে ভাল বুলি কয় কি মহত্ম আছে নাজানো কিন্তু পাৰটো ফুৰিলে ভাল বুলি কয় এয়া বহুত ডাঙৰ আকাশী গংগাখন মানে এখন বহুতেই ডাঙৰ পাৰটো যদি আপুনি মানে ভাগৰ লাগি যাব ঘূৰিব হ'লে কিন্তু ঘূৰিলে ভাল আৰু মানে আজি খালোঁ আমাৰ আজি খাই বৈ ৰাইজে বহি আছোঁ মই আৰু এইফালে এনেই ফুৰি আছোঁ আকাশী গংগা ফালে চাওক বহুত ডাঙৰ মানে সাংঘাতিক ডাঙৰ বহুত ডাঙৰ দেখিছে নহয় মই ইয়াত আছোঁ সেইফালে আছে ইটো পাৰ সেইফালে আছে সেইফালে চাবক কিমান মানে ডাঙৰ হিউজ আজি কি দেখাব পাৰিছোঁ নাজানো আৰু গোটেই বৰদোৱা দেখাইছোঁ আৰু CM ছাৰো আহিছিলে আজি CM ছাৰৰ কাৰ্যসূচীও অলপ দেখাই দিছোঁ কেনেকুৱা পাইছে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব ছাইডত থকা বেল বাটনটো ক্লিক কৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনখিনি পাই থাকে ইমান ৰ'দে ধৰিছে আৰু বৰদোৱাৰ দেখাইছোঁ আৰু গোটেইখিনিয়ে দেখাইছোঁ বাকী আৰু আপোনালোকে জানে কেনেকুৱা পায় কি কথা গতিকে আজিলৈ বাই ঘৰ যাওঁ আৰু আমি এতিয়া আমাৰ হৈ গৈছে আৰু তো সেইকাৰণে আজিলৈ বাই